এলেহুৱা মানুহৰ এটা নতুন ব্লগ আমি ওলালোঁ শ্বিলঙলৈ বুলি আৰু এয়া চাওকচোন জুবিন দাক দেখা পালোঁ যাত্ৰা পথত বাৰু যিয়ে নহওক যিহেতু এতিয়া অত্যাধিক গৰম আৰম্ভ হৈছে গুৱাহাটীত আৰু জুলাইত আচলতে গুৱাহাটীৰ মানুহবোৰ শ্বিলঙলৈ যোৱা এটা ৰিচুৱেল বুলিয়ে ক'ব পাৰি ভয়ংকৰ ভিৰ সেইকাৰণে হয় আৰু শেহতীয়াভাৱে গণ্ডগোলখিনি কথাটো আপোনালোক আটাই জানেই তথাপি মনটো ডাঠ কৰি আমি ওলালোঁ চাৰিওজন বন্ধু আৰু যিহেতু এই জামটো পিছফালে চাগে অকণমান আপোনালোকে দেখিছে এই জামত ফচি ভাবিলোঁ খাই লোৱাই যাওক আমি ধুনীয়াকৈ টিপটপ ব্ৰেকফাষ্ট কৰিলোঁ উমিয়ামৰ ওচৰত পুৰি চব্জি ঘৰৰ পৰা লৈ গৈছিলোঁ কিন্তু এই জামটোত আমি বহুত দেৰি ফচিলোঁ এই শাৰী শাৰী গাড়ীবোৰ দেখিছেনে এই গাড়ীবোৰৰ মাজত আমি প্ৰায় 1.5 ঘণ্টা ফচিলোঁ অলপ সময়ো পাৰ হৈ গৈছিলে আমাৰ আচলতে অলপ বেয়াও লাগিছিলে কাৰণ ফুৰিবলগীয়া বহুত ঠাই আছিলে আৰু ফাইনেলি এই জামটো খুলিলে অলপ ভোক লাগিছিল তেতিয়ালৈ যেহেতু মাজে মাজে জামত আমি এনেদৰে ফচিয়ে আছিলোঁ ভাবিলোঁ কিবা খোৱাৰ পূৰ্বে আমি কিবা এটা জেগা চাই লওঁ কাৰণ সময় ইতিমধ্যে বহুখিনি হৈ গৈছিলে গতিকে আৰু এলিফেণ্ট ফলছৰ পৰাই যিহেতু মানুহে আৰম্ভ কৰে আমিও তাৰ পৰাই আৰম্ভ কৰিলোঁ আৰু যাওঁতে লাহে লাহে যাব লগা হৈছিলে আগৰ যিহেতু ভিৰটো ভঙা নাছিলে সকলোখিনি আৰু মানে দুখ চুখ আঁতৰাই মনৰ দুখ চুখ আঁতৰাই আমি তালৈ গ'লোঁ আৰু জানেই আপোনালোকে এজনৰ 100 টকাকৈ চাৰিজনৰ 400 টকা আৰু ইমান ধুনীয়া ফলছটো আচলতে ইয়াৰ নামটো কিয় হ'ল কোনগৰাকী ব্ৰিটিছে ইয়াৰ নামটো দিলে এলিফেণ্ট ফলছ এয়া সকলোখিনিতো আপোনালোকে জানে নতুনকৈ ক'ব লগা একো নাই আপোনালোক প্ৰায় সংখ্যক আচলতে ইয়ালৈ গৈছে তথাপিতো শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো আমাৰ খুব ভাল লাগিলে সময়খিনি গৰমৰ মাজত ঠাণ্ডা ঠাণ্ডা আৰু এয়া দেখিছেনে নৰা বগৰী লগত জলকীয়া গুড়ি আৰু নিমখ লোভৰ পানী পৰিছে নিশ্চয় নহয় জানো আমি গোটেইকেইটা আগুৱাই গ'লোঁ এবাৰ শ্বিলং পিকৰ ফালে আৰু মই ইতিমধ্যে কৈছোঁৱে যিহেতু মই এলেহুৱা মানুহ গতিকে ভিডিঅ' কৰা নহ'ল এজ ইউজুৱেল মই পাহৰি গ'লোঁ যে মই ব্লগাৰ আৰু তাৰপিছত গ'লোঁ লাইটলুমৰ ফালে এই ধুনীয়া ফিৰফিৰা বতাহজাক আপোনালোকে চাগে দেখিছে ন অনুমানটো কৰিব পাৰিছে আৰু এই লাইটলুম ঠাইটুকুৰা যিমানবাৰ গ'লেও হেঁপাহ নপলায় মই এতিয়ালৈকে 3বাৰ গ'লোঁ কিন্তু যিমানবাৰে যাওঁ তথাপিও দেখোন আকৌ এবাৰ যাবলৈ মন যায় বিশেষকৈ এই গৰমৰ দিনকেইটাত তাত যে খুব ধুনীয়া বতাহজাক বলে তাতেই শান্তি আৰু বাইদেউসকলে যে সেইখিনিতে মেগী বিক্ৰী কৰে বা কিছুমানে কৰ্ণবিলাক বিক্ৰী কৰে গতিকে সেই বস্তুখিনিৰ সৈতে এই পৰিৱেশটো উপভোগ কৰাৰ মজাই বেলেগ আৰু দূৰৰ পৰা যে ঝৰ্ণাৰ সেই আৱাজটো আহি থাকে আপোনালোকে বাৰু এইখিনি লক্ষ্য কৰেনে মোৰ পিছে খুব ভাল লাগে কিন্তু গৰম বন্ধ যিহেতু গতিকে অলপ অভাৰ ক্ৰাউডেড আছিল কিন্তু একো নাই ইমান ধুনীয়া সৌন্দৰ্যৰ কাৰণে আৰু ইমানখিনি ছেক্ৰিফাইচ কৰিব পাৰি আপোনালোকে লাইটলুম গৈছে নাই বাৰু যদি গৈছে জনাবচোন আপোনালোকৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা মই কিন্তু 3বাৰে সাংঘাতিক ধুনীয়া অনুভৱ লৈ আহিছোঁ আৰু 3বাৰে মেঘালয় কিন্তু মোৰ লগত নাইনচাফি কৰা নাই বেচিকেলি কি হয় মানুহ যেতিয়া যায় তেতিয়া তাতে ক্লাউড থাকে কিন্তু মই যেতিয়া যাওঁ 3বাৰে কিন্তু একদম ফৰকাল জানেনে একদম ফিৰফিৰীয়া মই দূৰৰ ৱাটাৰফলকেইটা দেখাও পাওঁ আৰু খুব ভাল লাগে বাৰু যি হওক সন্ধ্যা নামি আহিল আৰু আমি গ'লোঁ BSNL গেষ্ট হাউচ যিহেতু মই কৈছোঁৱে আমি জামতেই অধিকাংশ সময় পাৰ কৰিলোঁ আৰু নেক্সট ডে আমাৰ চেৰাপুঞ্জী যোৱাৰ প্লেন আছিল গতিকে জল্দি যাওঁ বোলো খাই বৈ শুই যাওঁ সোনকালে আৰু চেৰাপুঞ্জীতটোহে কণ্ট্ৰভাৰ্চিটো হৈ আছে আপোনালোকে গম পাইছেই যে চেৰাপুঞ্জীত গাড়ীবোৰ যাব দিয়া নাই অসমৰ গাড়ীবোৰ গতিকে কাইলৈ দিনটো অৰ্থাৎ নেক্সট ডেটোত আমাৰনো কি অভিজ্ঞতা হ'ল বা আমি তেনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ মুখামুখি হ'লোঁ নেকি তাৰ বাবে আপোনালোকে নেক্সট ব্লগটো কিন্তু চাব লাগিব